মই আহিলে কণ্টেক্ট নাই পোৱা। মোৰ এখন বাছ আছে মানে সোণাৰী টু গুৱাহাটী চলে। তো যোৱাকালি গুৱাহাটীৰ পৰা আহিছে গাড়ী। তো ISBT-তে 7টা কাৰ্টুন উঠাই দিলে। তাৰমানে সেইখিনি ISBT চেক গেট পাৰ হৈ আহে তো, চেক গেট পাৰ হৈ আহি গাড়ীত উঠালে, আহি সোণাৰীত নমাই মোৰ ফোন থানা ফোনটোতে কিতাপৰ দোকান এখন আছে, কিতাপৰ দোকানতে নমাই দিলে ৰাতিপুৱা 6টাত। আৰু মই দোকান খুলিছোঁ ঠিক 9:30 9:45 দোকান খুলিছোঁ। খোলাৰ 1-1.5 ঘণ্টা 2 ঘণ্টামান পিছত 11টা বজাত আহি আৰু বস্তুখিনি লৈ গ'ল। সেইখিনি নিয়াৰ পিছত আমাক ঠিক 6টামান বজাত থানাৰ পৰা ক'লে যে আপোনাৰ অকণমান ষ্টেটমেণ্ট এটা আছে। তেতিয়াহে গম পাইছোঁ যে এইটোত কিবা এক্সপ্ল'চিভ নে কি আছিলে, বিস্ফোৰক আহিলে আৰু ইয়াত নমালে আমাক পাৰ পেকেট 100 টকাকৈ দিলে আৰু লৈ গ'ল। আৰু এইটো নাগিনী এজনী আছে। আচ্ছা, প্ৰায় বস্তু আহে, তাই কিবা চাবোন আহে, ভেষ্টিক নে কি বুলি এটা কোম্পানী এটা আছে, তাই বস্তু আহে কিবা। তেওঁ লৈ যায় আগতে। তেওঁ আহে আৰু লৈ যায়। কি নাম তেখেতৰ? নামটো কিবা ভেৰি মিজু নেকি, মই ইমান ভালকৈ নাজানো আৰু নামটো। ভেৰি মিজুৱে হ'ব, কাৰণ আমাৰ অন্য ৰিলেশ্যন নাই নহয়। বুজি পাইছোঁ। বস্তু আনে আৰু লৈ যায়। মানে মাৰ্কাৰটো কি আছিলে তাৰ? মাৰ্কাৰটো কিবা তাত অকল বুক লিখা আছিলে। বুক বুলি লিখা আছে। বুক গুৱাহাটীৰ পৰা সোণাৰীলৈ দেখাইছে। গুৱাহাটীটো সোণাৰী ISBT-ত উঠাইছে। ISBT চেক গেট পাৰ হৈ আহি ISBT এণ্ট্ৰেঞ্চত গেট থাকে নহয়, সেই গেটত চেক টেক কৰাৰ পিছত আমাৰ গাড়ীত আহি তুলি দিছে। এতিয়া মানে আৰক্ষীয়ে জনাইছে আপোনাক, তেতিয়াহে গম পাইছে? আৰক্ষীয়ে জনাইছে তেতিয়াহে। জনাইছে আৰক্ষীয়ে? তাত কিবা হেৰি আছে বুলি কৈছিলে, এক্সপ্ল'চিভ আছে বুলি কৈছিলে, তেতিয়াহে গম পাইছোঁ। এতিয়া নাগিনজনী কৰায়ত্ব কৰিছেনে? নাগিনীজনী কৰায়ত্ব কৰিছে, ইয়াতে আছে। বাৰু আৰু যিখন অ'টত লৈ গৈছিলে, কাৰণ বস্তুটো গুৱাহাটীৰ পৰাই আমাৰ দোকানত নমালেতো, দোকানৰ পৰা আকৌ তাই আমাৰ ভাড়াটো পেইড কৰি লৈ গ'ল। সেই অ'টোখনক আনিছে আৰু আমাৰ ড্ৰাইভাৰ আৰু হেণ্ডিমেনক আনিছে। আপোনালোকৰ গাড়ীৰ ড্ৰাইভাৰ হেণ্ডিমেন? ড্ৰাইভাৰ হেণ্ডিমেন সোধ পোছৰ কাৰণে। এতিয়া আপুনি সোণাৰীখনতে আছে? মই ইয়াতে আছোঁ এতিয়া।